হেল্ল' বন্ধুসকল, আমাৰ গাঁও ৰাস্তা গতি চাওক। এনেকৈ আমাৰ ৰাস্তা, আমি ৰাস্তাতে সদায় অহা যোৱা কৰিব লাগে। আমাৰ পঞ্চায়ত পয় দক্ষিণপাট, গাঁও হগলতলি, থানা ৰহা। আমাৰ বিধায়কে এই ৰাস্তাটো মাজতে এবাৰ চাই গৈছিলে। আগৰে যোৱা এটা ৰাস্তা গৈছে, সেই ৰাস্তাটো চিচি ব্লক আহিছে, কিন্তু এই ৰাস্তাটো কাম তেখেতলোকে নকৰায়। ৰাইজে সোধাত ক'লে এই ৰাস্তাটো ভেজাল আছে, গতিকে নকৰায়। ভেজালটো সদায় থাকে, তেনেকৈ কৈ ভোটটো লৈ গ'ল, কিন্তু আজিলৈকে এই ৰাস্তাটো কামখিনি কৰোৱা নাই। এই ৰাস্তাটো কাম কেতিয়া হ'ব আমি ধৰিব পৰা নাই। বৰষুণ পৰিলে ৰাস্তাতে অহা যোৱা কৰিব নোৱাৰা। ইয়াত চাওক, পানী আকৌ বাঢ়িছে, ৰাস্তা গতি কি হৈছে। আপোনালোকৰ ভিডিঅ'ৰ মাজত ৰাস্তাটো কেইটামান ফটো দিম, ফটোকেইটা চাব। আমি নিজে নিৰ্মাণ কৰি লোৱা দলং চলং এইবিলাক ৰাস্তাত, যিহেতু সৰু ল'ৰা ছোৱালীবিলাক এদিয়ে স্কুল যায়, যাতে সিহঁতৰ অসুবিধা নহওক। পানী অকণ শুকালে ল'ৰা ছোৱালীবিলাক এদিকে যায়, মানে গাড়ী মটৰ চলিব নোৱাৰি। এই ৰাস্তাত অলপমান শুকালে গাড়ী ঘৰত নিব পাৰি, মানে পানী শুকোৱা এসপ্তাহ 15 দিনৰ পিছতে গাড়ীবিলাক যায়। এয়া ৰাস্তা গতি। আমাৰ কোনো চাব লগা মানুহ নাই। ভোটত জিকিল যিহেতু বাদ দিলে আমাক, আৰু আমাৰ অৱস্থা। এয়া মই এই ৰাস্তা দিয়ে মোৰ বাইকখন উলিয়াই লৈ গৈছিলোঁ, যেনে তেনে পানী বহাৰ কাৰণে। পানী বাঢ়িলে বাইক গাড়ী নচলা হৈ যায়, গতিকে পানী বহা আগমুহূৰ্তত গাড়ী উলিয়াই নিব লাগে ইয়াৰ পৰা। নহ'লে এই ৰাস্তাটো কেনেকৈ অহা যোৱা আপোনালোকে নিজে চাওক, কেনেকৈ গাড়ী মটৰ যাব এই ৰাস্তা দি। যেনে তেনে মানে অহা যোৱা কৰি চলি থাকোঁ। বিপদৰখিনি সময়ত আমাৰ বহুত অসুবিধা হয়। এতিয়া পানী বাঢ়িলে আমাৰ কোনোফালে যাতায়াত নাই, নাওত অহা যোৱা কৰিব লাগিব। এই ৰাস্তাটোৰ ব্যৱস্থা কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন। চৰকাৰে ইয়াত কিবা চকু দিবনে? আমি জন্ম হোৱাৰ পৰা এই ৰাস্তাটো তেনেকৈ আছিলে। মাজতে এবাৰ কাম চলিছিলে, আৰু সেয়া কামো যেনে তেনে হৈ ৰ'ল। আমাৰ এই ৰাস্তাটো ভাল হয় আমি দেখিব পামনে? চৰকাৰে ইয়াৰ কিবা ব্যৱস্থা ল'বনে? যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এই ৰাস্তাটো ভিডিঅ'টো গৈ চৰকাৰৰ হাতত পৰেগৈ। তেতিয়াহে আমাৰ সুবিধা হ'ব। আৰু আপোনালোকৰ ছাইডৰ ৰাস্তা পদূলি গতি কেনেকুৱা কমেণ্টত জনাব। Thanks! Love you! Forever!